বন্ধুসকল, আজি এই খণ্ডটোত মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ ওপৰত আমি আলোচনা কৰিবলৈ লৈছোঁ। তাৰ আগতে আমি উৎপাদক বিশ্লেষণৰ বিষয়ে কিছু কথা জানিব লাগিব। উৎপাদক বা গুণিতক কাক বোলে? আমি যদি দুটা সংখ্যা ক আৰু খক পূৰণ কৰি গ পাওঁ, তেন্তে ক আৰু খক গড় উৎপাদক বুলি কোৱা হয় আৰু গক কোৱা হয় ক বা খৰ গুণিতক। তেনেদৰে আমি যদি 6 সংখ্যাটো লওঁ, 6 সংখ্যাটো ল'লে 6 সংখ্যাটো 2 পূৰণ 3 আৰু 1 পূৰণ 6। এনেদৰে আমি 6 সংখ্যাটো আমি দুই ধৰণে আমি ভাঙিব পাৰোঁ। গতিকে 6ৰ উৎপাদক হ'ব 2 আৰু 3, তেনেকৈ 1 আৰু 6। গতিকে 6ৰ উৎপাদক 1, 2, 3, আমি 4টা পালোঁ। গতিকে এই 1, 2, 3 বা 6ৰ গুণিতক হৈছে 6। তেনেদৰে এই 1, 2, 3 আৰু 6 প্ৰতিটোৱেই হৈছে 6ৰ উৎপাদক। এনেদৰে যদি আমি উৎপাদক বিশ্লেষণ কৰি যাওঁ সংখ্যাবিলাকৰ, 1ৰ উৎপাদক বিশ্লেষণ কৰিলে 1টো 1 পূৰণ 1, মানে 1 দুটা পূৰণ কৰিলে 1 পাওঁ। গতিকে 1ৰ উৎপাদক 1, সেইটো হৈছে 1 নিজেই। তেনেদৰে 2ৰ উৎপাদক 2টা, 1 আৰু 2। তেনেকৈ 3ৰ উৎপাদক 2টা, 1 আৰু 3। 4ৰ উৎপাদক 1, 2 আৰু 4। 4ৰ উৎপাদক 3টা। 5ৰ উৎপাদক 1 আৰু 5, 2টা। 6ৰ উৎপাদক 1, 2, 3 আৰু 6, 4টা। 7ৰ উৎপাদক 2টা, 1 আৰু 7। 8ৰ উৎপাদক 4টা, 1, 2, 4 আৰু 6। 9ৰ উৎপাদক 3টা, 1, 3 আৰু 9। 10ৰ উৎপাদক তেনেদৰে 4টা, 1, 2, 5 আৰু 10। 11ৰ উৎপাদক 2টা, 1 আৰু 11। গতিকে এই উৎপাদক বিশ্লেষণৰ পৰা আমি দেখিলোঁ যে কিছুমান সংখ্যাৰ উৎপাদক 2টা আৰু কিছুমান সংখ্যাৰ উৎপাদক 2টাতকৈ বেছি। গতিকে যিবিলাক সংখ্যাৰ উৎপাদক 2টা, সেইবিলাক সংখ্যাক আমি মৌলিক সংখ্যা বুলি কওঁ। গতিকে ইয়াত প্ৰথম মৌলিক সংখ্যাটো হৈছে আমাৰ 2। তাৰপিছত আমি পালোঁ 3, 3ৰ উৎপাদক 2টা আৰু 5ৰ উৎপাদক 2টা, 7ৰ উৎপাদক 2টা, 1 আৰু 7 নিজেই। তেনেদৰে 11ৰ উৎপাদক 2টা, 1 আৰু 11 নিজেই। এনেদৰে আমি যদি 2টাতকৈ বেছি উৎপাদক থকা সংখ্যাবিলাক চাওঁ, যেনে 4টো আমি প্ৰথমতে পাওঁ। গতিকে যিবিলাক সংখ্যাৰ উৎপাদক 2টাতকৈ বেছি, সেইবিলাক সংখ্যাক আমি যৌগিক সংখ্যা বুলি কওঁ। যেনে প্ৰথম যৌগিক সংখ্যাটো হৈছে 4। 4ৰ উৎপাদক 3টা, 2টাতকৈ বেছি। তেনেকৈ 6ৰ উৎপাদক 4টা, 2টাতকৈ বেছি। 8ৰ উৎপাদক 4টা, 2টাতকৈ বেছি। 9ৰ উৎপাদক 3টা, 2টাতকৈ বেছি। 10ৰ উৎপাদক 4টা, 2টাতকৈ বেছি। তেনেদৰে আমি যদি আৰু সংখ্যাবিলাকৰ উৎপাদক বিশ্লেষণ কৰি যাওঁ, তেন্তে আমি যৌগিক বা মৌলিক সংখ্যাবিলাক আমি উলিয়াব পাৰোঁ। গতিকে আমি প্ৰথমৰ পৰা সংখ্যাবিলাক উৎপাদক বিশ্লেষণ কৰি চালে আমি পাম যে মৌলিক সংখ্যাবিলাক হৈছে 2, 3, 5, 7, 11, 13 ইত্যাদি। আমাৰ অসীম সংখ্যক আমি মৌলিক সংখ্যা পাম। তেনেদৰে যৌগিক সংখ্যাবিলাকো আমি পাম। প্ৰথমৰ পৰা 4, 6, 8, 9, 10, 12 তেনেদৰে অসীম সংখ্যক আমি যৌগিক সংখ্যা পাম। আৰু মৌলিক সংখ্যাৰ ভিতৰত আমি পালোঁ যে প্ৰথমতে আমি 2 সংখ্যাটো পাওঁ মৌলিক সংখ্যা, যিটো যুগ্ম মৌলিক। একমাত্ৰ যুগ্ম সংখ্যা মৌলিক এটাই আছে, সেইটো হৈছে 2। 2 হৈছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যা। আৰু আমি যদি চাওঁ যে একক স্থানত লিখিব পৰা মৌলিক সংখ্যা কেইটা কি কি, মানে এটা অংকৰে লিখিব পৰা মৌলিক সংখ্যা কেইটা হৈছে 2, 3, 5 আৰু 7। তেনেদৰে 2টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 11। ঠিক তেনেদৰে যৌগিক সংখ্যা এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে 4, আৰু 2টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে 10, আৰু এটা অংকৰে লিখিব পৰা যৌগিক সংখ্যাকেইটা হৈছে 4, 6, 8 আৰু 9। তাৰোপৰি আৰু এটা কথা আমি আলোচনাত কৈ থ'লে ভাল হ'ব যে আমি উৎপাদক বিশ্লেষণ কৰিলে আমি এটা কথা দেখোঁ যে 1 সংখ্যাটো সকলোবিলাক সংখ্যাৰ লগত পূৰণ হৈ আছে। গতিকে 1 সংখ্যাটো হৈছে সকলোবিলাক সংখ্যাৰে সাধাৰণ উৎপাদক। তাৰোপৰি আমি দেখিলোঁ যে 1 সংখ্যাটোৰ উৎপাদক কেৱল এটা, গতিকে 1টো
যৌগিকো নহয় মৌলিকো নহয়। গতিকে আমাৰ সংখ্যা প্ৰণালীত একমাত্ৰ এটা সংখ্যা যিটো সংখ্যা মৌলিকো নহয় যৌগিকো নহয়। গতিকে এনেদৰে আমি পৰৱৰ্তী আমাৰ খণ্ডবিলাকত আমাৰ গণিতৰ বিভিন্ন উপযোগী বিষয় যেনে লসাগু গসাগু যৌগিক যুগ্ম সংখ্যা অযুগ্ম সংখ্যা ভগ্নাংশৰ যোগ বিয়োগ ইত্যাদি কথাবিলাক আমি আলোচনা কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব যাতে আপোনালোকে সহজে এই মোৰ ভিডিঅ'খিনি আপোনালোকে পায়। ধন্যবাদ।